হেল্ল' ফ্ৰেণ্ডছ বিশ্বত ভাৰতীয় কাৰেঞ্চিৰ ভেলু কিছুমান দেশতকৈ কম হ'লেও কিন্তু কিছুমান এনেকুৱা দেশো আছে যাৰ কাৰেঞ্চি ভাৰতৰ কাৰেঞ্চিতকৈও কম য'ত আপুনি নিজে ৰজাৰ দৰে আনন্দময় জীৱন কটাব পাৰে আৰু যিকেইখন দেশৰ বিষয়ে আজি ক'বলৈ গৈছোঁ সেইকেইখন দেশৰ কিছুমান দেশত আমাৰ দেশৰ 1 টকাৰ মূল্য 350 টকাৰ সমান তেনেহ'লে বন্ধুসকল কি ভাবিছে বলক সেই দেশকেইখনৰ পৰা অলপ ঘূৰি আহোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নম্বৰ 10 ইউগাণ্ডাৰ কাৰেঞ্চিৰ নাম হৈছে ইউগাণ্ডান চিলিং আৰু এই দেশখন পূব আফ্ৰিকাত অৱস্থিত এখন লেণ্ডলক দেশ অৰ্থাৎ চাৰিওফালৰ পৰা মাটিৰে আৱৰা এখন দেশ ওচৰে পাজৰে কোনো সমুদ্ৰ অৱস্থিত নোহোৱা এখন দেশ এই দেশৰ পূবত কেনিয়া পশ্চিমত চুডানৰ দৰে দেশ অৱস্থিত আৰু এইখন এখন বহুত দুখীয়া দেশ বন্ধুসকল এই দেশত আমাৰ দেশৰ 1 টকাৰ মূল্য 51.65 ইউগাণ্ডান চিলিঙৰ সমান তেতিয়াহ'লে আপুনি ভাবিব পাৰে আমাৰ দেশৰ মুদ্ৰাৰ ভেলু এই দেশত কিমান মহত্ব থাকে নম্বৰ 9 কম্বোডিয়া বন্ধুসকল কম্বোডিয়া দক্ষিণ পূব এছিয়াৰ এখন দেশ আৰু এই দেশখনে থাইলেণ্ড ভিয়েটনাম আৰু মালয়েছিয়াৰ দৰে দেশৰে আৱৰি আছে লগতে কম্বোডিয়াৰ নিজৰ সৌন্দৰ্য পৌৰাণিক পুৰাতত্ত্ব ইতিহাসৰ বাবে জনা যায় আৰু বিশ্বৰ সকলোতকৈ পৌৰাণিক মন্দিৰ অংকুৰ ৱাট কম্বোডিয়াতেই অৱস্থিত বন্ধুসকল এই দেশখনত আমাৰ দেশৰ 1 টকাৰ মূল্য 56.47 কম্বোডিয়ান ৰিয়ানৰ সমান অৰ্থাৎ আপুনি 10,000 ভাৰতীয় মুদ্ৰাৰে কম্বোডিয়াত গৈ সকলো আনন্দ লৈ ঘূৰি আহিব পাৰে নম্বৰ 8 পাৰাগুৱে এই দেশখন দক্ষিণ আমেৰিকাৰ মধ্যভাগত থকা এখন দেশ এই দেশখন বিশ্বৰ সেই অন্যতম দেশবিলাকৰ ভিতৰত আছে যাৰ সীমা সমুদ্ৰৰ লগত নিমিলে অৰ্থাৎ ইও এখন লেণ্ডলক দেশ পাৰাগুৱেত প্ৰাকৃতিক সুন্দৰতা ঘনা জংঘল আৰু জংঘলী জীৱৰ বহু ধৰণৰ প্ৰজাতিৰে পৰ্যটকক নিজৰ ফালে আকৰ্ষিত কৰে কিন্তু বন্ধুসকল পাৰাগুৱেত এক ভাৰতীয় মুদ্ৰাৰ মূল্য 85.64 পাৰাগুৱেন গুৰানীৰ সমান নম্বৰ 7 উজবেকিস্তান ছভিয়েট ৰুছৰ পৰা আঁতৰি অহা এই দেশখন তাছকন সমৰকন আৰু বুকাৰাৰ দৰে চহৰৰ বাবে জনপ্ৰিয় ইয়াত উজবেকিস্তান সোম নামৰ মুদ্ৰা প্ৰচলিত ইয়াত এক ভাৰতীয় মুদ্ৰাৰ মূল্য 118.8 উজবেকিস্তানী সোমৰ সমান চাৰিওফালে মাটিৰে আৱৰা এই দেশখনত ঘূৰিবলৈ পৰ্যটকৰ ঠাইৰ অভাৱ নম্বৰ 6 লাওছ দক্ষিণ পূৰ্বী এছিয়াত স্থিত এখন দেশ যাৰ সীমা উত্তৰ পশ্চিমত ম্যানমাৰ আৰু চীন পূবত কম্বোডিয়া দক্ষিণত ভিয়েটনাম আৰু পশ্চিমত থাইলেণ্ডৰ লগত শ্বেয়াৰ কৰে ইয়াক হাজাৰ হাতীৰ ভূমি বুলিও কোৱা যায় এই দেশখন মেকম নদী আৰু পাহাৰৰ বাবে প্ৰসিদ্ধ ইয়াত বুদ্ধ মনেষ্ট্ৰীও আকৰ্ষণৰ কেন্দ্ৰবিন্দু কিন্তু সকলোতকৈ ভাল এইটোৱে যে ইয়াত আমাৰ ভাৰতীয় মুদ্ৰাৰ মূল্য বহুত বেছি ইয়াত ভাৰতৰ 1 টকাৰ মূল্য 120.82 লাওকিপৰ সমান লাওকিপ এই দেশখনৰ মুদ্ৰাৰ নাম নম্বৰ 5 গুইনে এই দেশখন পশ্চিম আফ্ৰিকাৰ এখন বহুত দুখীয়া দেশ এই দেশত 1 টকা ভাৰতীয় মুদ্ৰাৰ মূল্য 128.38 গুইনিয়ান ফ্ৰেংক নম্বৰ 4 ইণ্ডোনেছিয়া বালিকা জাভা সুমাত্ৰাৰ দৰে সুন্দৰ দ্বীপ ইণ্ডোনেছিয়াতেই অৱস্থিত কিন্তু এই দেশখনতো আমাৰ ভাৰতীয় মুদ্ৰা প্ৰসিদ্ধ সেয়েহে এই দেশখনত প্ৰত্যেক বছৰে লাখ লাখ ভাৰতীয় ইয়ালৈ ঘূৰিব আহে আপুনিও অতি কম খৰচত এই দেশখনত ঘূৰি আহিব পাৰে আপুনি জানি আচৰিত হ'ব এই দেশখনত এক ভাৰতীয় মুদ্ৰাৰ মূল্য 197.30 ইণ্ডোনেছিয়ান ৰুপিয়াৰ সমান নম্বৰ 3 ভিয়েটনাম বন্ধুসকল ভিয়েটনামৰ মুদ্ৰাৰ নাম ভিয়েটনামিজ ডং এক ভাৰতীয় মুদ্ৰাৰ মূল্য 326.66 ভিয়েটনামিজ ডঙৰ সমান বন্ধুসকল ভিয়েটনাম বহুতেই ধুনীয়া দেশ এই দেশৰ প্ৰাকৃতিক সুন্দৰতা অতুলনীয়
ভিয়েটনামত ঘনা জংঘল আৰু বহুতো নদী দেখা যায়, যাৰ বাবে ইয়াক পানীৰ চহৰ বুলিও কোৱা হয়। ইয়াৰ উপৰিও ইয়াৰে কিছুমান ঠাইত প্ৰাকৃতিক কেভ দেখিব পোৱা যায়। বন্ধুসকল, আপুনি জানি সম্বিত হ'ব ভিয়েটনামলৈ আমাৰ ভাৰতৰ পৰা বহুত কম দামত এয়াৰ টিকেট পোৱা যায়। নম্বৰ 2, ইৰাণ। ভাৰতৰ সহযোগী দেশ ইৰাণ, আফগানিস্তান, পাকিস্তান আৰু ইৰাকৰ দৰে দেশৰে আৱৰা। ইয়াত তেল আৰু প্ৰাকৃতিক গেছৰ ভঁৰাল বুলি কোৱা হয়। কিছুদিন পূৰ্বে আমেৰিকাৰ দ্বাৰা প্ৰতিবন্ধ লগোৱা বাবে ইয়াৰ অৰ্থব্যৱস্থা বহুত বেয়া হয় আৰু ইয়াৰ মুদ্ৰাৰ স্থিতি নিয়ন্ত্ৰণলৈ নামি আহে। আজিৰ দিনত এই দেশখনত এক ভাৰতীয় মুদ্ৰাৰ মূল্য 592.73 ইৰাণীয়ান ৰিয়ালৰ সমান। বিশ্বৰ সকলোতকৈ প্ৰাচীন মেছ'পটামিয়া সভ্যতা, সকলোতকৈ শক্তিশালী ফাৰ্চী সাম্ৰাজ্যৰ অংগ হোৱাৰ কাৰণে এই ঠাইখন ঐতিহাসিক হয়। এণ্ড দ্য লাষ্ট নম্বৰ 1, চিয়েৰা লিঅ'ন। ই এখন পশ্চিম আফ্ৰিকাৰ দেশ। এই দেশখন বিশ্বৰ দুখীয়া দেশবিলাকৰ ভিতৰত অন্যতম, যাৰ অৰ্থব্যৱস্থা সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে। এইবাবেই এই দেশখনত এক ভাৰতীয় মুদ্ৰাৰ মূল্য 669.81 চিয়েৰা লিঅ'নিৰ সমান। তেনেহ'লে বন্ধুসকল, আপুনিও যদি কম খৰচত বিদেশ ঘূৰাৰ সপোন দেখিছে, তেতিয়াহ'লে এই দেশকেইখনত নিশ্চয় ঘূৰি আহিব পাৰে। বন্ধুসকল, কোনখন দেশৰ বিষয়ে আপোনালোকৰ ভাল লাগিল মতামতটো কমেণ্টত জনাব। তেনেহ'লে আকৌ লগ পাম অন্য এক ভিডিঅ'ত। ধন্যবাদ।